guys, welcome to my new vlog. So আজি মই যাওঁ কালিবাৰী. So মই আপোনালোকক দেখাম কালিবাৰী, আমাৰ ডিব্ৰুগড়ৰ কালিবাৰী. So আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই যাওক, স্কিপ নকৰিব। ফাইনেলি গাইজ টাউন পালোহি আৰু অলপ দেৰি পিছত কালিবাৰীও পামহি আৰু আপোনালোকে চাই যাওক, দেখাই আছোঁ আগলৈ। চাইছে গাইজ, এইবাৰ পেণ্ডেল ধুনীয়াকৈ দিছে আৰু এইটো হ'ল চবতকৈ ফাৰ্ষ্ট এণ্ট্ৰেঞ্চৰ আৰু মই ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। বাহিৰতে যিহেতু দোকান আছে সেইটো কাৰণে চাকি তেল ইয়াৰ পৰাই ল'লোহি আৰু ভিতৰত পূজা কৰিব সোমালোঁ। আৰু এইটো চব গেটটো আৰু একেবাৰে ভিতৰত মম চাকি জ্বলাবলৈ কাৰণে নিদিয়ে, বাহিৰত জ্বলাবলৈ দিয়ে। আৰু ইয়াত চব বহুত মানুহে চাকি বাতি জ্বলাইছে আৰু ভিতৰত সোমোৱাৰ লগে লগে আগপিনে পাই যাব, গেটৰ ভিতৰত সোমোৱাৰ লগে লগে তাতে চাকি বাতি জ্বলাব দিয়ে আৰু ইয়াত মাও জ্বলাইছে। চাকি মম যিহেতু জ্বলাব পাৰে ইয়াত। আৰু মই ভিতৰলৈ সোমাই আহিলোঁ আৰু চব এই এৰিয়াটো বহুত ডাঙৰ আছে আৰু সেইপিনে বস্তুখিনি চাইছে। মই আপোনালোকক গোটেই ক'ত ক'ত কি আছে মই আপোনালোকক চব ডিটেইলি দেখাই আছোঁ। আৰু এইটো হৈছে ভিতৰৰ এৰিয়াটো, গোটেই টাইলছ লগাই বহুত ধুনীয়াকৈ কৰি দিছে আৰু বহুত ডাঙৰ আছে। আৰু আগতে ভিতৰতে চাকি বাতি মম জ্বলাবলৈ দিছিলে, কিন্তু আজিকালি বাহিৰত দিয়ে আৰু মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই যাব আৰু মই ক'ত ক'ত কি হয় আপোনালোকক দেখাই আছোঁ। চাকি চাইছে গাইজ, ইমান মানুহে জ্বলাইছে, গোটেই আছে আৰু আমাৰ মাও লগতে জ্বলাই আছে। ইয়াত ভাগ ভাগকৈ আছে, এইটো হ'ল ফাৰ্ষ্ট আছে চাকি জ্বলোৱা ছাইডতে আছে মিস্ত্ৰী ভোগ বুলি কিনে, ইয়াত মিস্ত্ৰী ভোগ দিয়া হয়। তাৰ ছাইডত আছে অনভোগ বুলি কয়, ইয়াত খিচিৰি আৰু চব্জি দিয়া হয়। আগদিনাখন প্ৰসাদ দি যায় মানুহবোৰে আৰু নেক্সট ডে দেৱীক আগবঢ়া পিছত মানুহবোৰক প্ৰসাদখিনি বিলোৱা হয় যিহেতু। আৰু এইখিনি চাই পাতিলত দিয়া আছে, খিচিৰি হয় গোটেইখিনি আৰু সেইপিনে আছে মিস্ত্ৰী ভোগখিনি। আৰু ময়ো পাতিল এটা লৈ ল'লোঁ। চ' গাইজ খিচিৰি থকা পাতিল ময়ো এটা ল'লোঁ যিহেতু প্ৰসাদ হয় ন। এইবাৰ কিন্তু খুব ধুনীয়া ডেকোৰেশ্যন কৰিছে আৰু খুব ভাল হৈছে আৰু সুবিধাও ভাল দিছে, যিহেতু চাকি বাতি বাহিৰত দিছে, নহ'লে গোটেই তেল তেল হৈ যায়। চ' এইবাৰ বহুত ধুনীয়াকৈ পাতিছে। ইয়াতে বহিবলৈও সুবিধা আছে চব আৰু ইয়াতে বহি কিনে মই অকণমান কেপচাৰ কৰি লৈছোঁ দুটামান ক্লিপ। আৰু মা গৈছিলে লগত, যিহেতু বহি আছে। পূজা কৰি হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু যিহেতু দোকান পালোঁ ফটকাৰ 2 পেকেটমান ফটকাও ল'লোঁ আৰু ৰাতি ফুটাব লাগিব যিহেতু। ঘৰলৈ গৈ থাকোঁতে চালখোৱা কালী মন্দিৰৰো দৃশ্যটো দেখা পালোঁ, যিহেতু মই আপোনালোককো দেখালোঁ অকণমান। 120কে 3 মানে ভিডিঅ' মোক কেইটামান দিবাচোন। কিমান কিমান আমাক উঠাই দিয়া আকৌ 120 শ্বট 120 শ্বট লাগিলে দুটা আৰু এটা লগাইছো বৰ্তমান। দিয়া এইটো ইউটিউবত দিলা মান খাইছো নহয়, এতিয়া মই কৈছো বৰ্তমান ঐ সুমু লাগে ঐ কোনা লগাম চাকি না দুটা দুটা লগাই দিয়া। নাই লাইটাৰ দুটা আছিলে ন, লাইটাৰ দুটা এটা দিয়া। ভিডিঅ' কৰিব দেখালে হাতে বিষাই গৈছে ন।
গাইজ, আজিৰ দিনটো ইয়াতে সমাপ্ত হৈছে আৰু মই আজি ক'ত গ'লোঁ কি কৰিলোঁ গোটেইখিনি এই ভিডিঅ'টোত দিয়া আছে। আপোনালোকক যদি ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো ফুল চাব, ভাল লাগিব। কেনেকৈ কি কৰিলোঁ, ফটকা ফুটালোঁ, ভাল লাগিলে। আৰু যিহেতু আজি কালী পূজা অন্ত পৰিছে সেইবাবে আমি গেছ বেলুন উৰাই কিনে ইয়াকে সামৰণি দিছোঁ। আৰু যিহেতু মই ভবা নাছিলোঁ যে ইমান ভাল যাব, কাৰণ মনটো এনেই বেয়া লাগি আছিলে। আৰু যিহেতু বৰষুণতে গৈছিলে, দুৰ্গা পূজাও বৰষুণ দিছিলে, এইবাৰ কালী পূজাও বৰষুণ। ফাৰ্ষ্ট দিনা, ছেকেণ্ড দিনা অকণমান ভাল বতৰ কৰিলে, চ' মই সেইটো কাৰণে ইমান মনটো ভাল লগা নাছিলে, কিন্তু এইবাৰ অকণমান ভালেই গ'ল। আৰু তাৰপিছত আমি ইয়াতে সামৰণি মাৰিছোঁ আজিৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। আৰু গেছ বেলুনটো ধুনীয়াকৈ উৰি গ'ল আকাশত, ক'ৰবাত পালেহি দেখাম দেই মই আপোনালোকক। গোটেইখিনি উৰিলে বৰ ধুনীয়াকৈ। আৰু আজিলৈ ইমানটোৱে, আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আপোনালোকে লাইক এটা কৰিবলৈ কাৰণে নাপাহৰিব গাইজ। আৰু সেইটো চাওক আকাশত উৰিলে বহুত দূৰলৈকে পালেহি আৰু গেছ বেলুন। বাই বাই।